জাৰ্চি গৰু আপুনি ঘাস খুৱাই দিয়ে 16 লিটাৰ 20 লিটাৰ গাখীৰ দিয়ে থাকিব। কেইদিনমান আগতে আমাৰ ইয়াত এডিআৰই পৰীক্ষা হৈ গ'ল। এতিয়া পুলিচ কনিষ্টবলৰ কাৰণে ল'ৰা ছোৱালী দৌৰি আছে। কংগ্ৰেছৰ দিনত এটা চাকৰি ল'বৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিলে। আজি বিজেপিৰ দিনত 1 টকা খৰচা নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এতিয়া আমাৰ অসমত আৰু 35,000 চাকৰিৰ এপইণ্টমেণ্টৰ প্ৰচেছ চলি আছে। 35,000 ল'ৰা ছোৱালীয়ে 10 মে তাৰিখে নতুনকৈ চৰকাৰী চাকৰি পাব। কোনো 1 টকা খৰচা কৰিব নালাগে। গৰীব দুখীয়া মানুহ কোনোবা চৰকাৰত চাকৰি পাইছে, কোনোবা পুলিচ চাকৰি পাইছে,